ইমানকে মাতি আছো শুনিব পৰা নাই ভাইকৰ লগত লেকচাৰ মাৰি আছে ঐ আপোনাক ইমানকে মাতি আছো নুশুনে নেকি ও তুমি মাতি আছিলা নি এক গমে নাপাওঁ মই আকৌ হ'ব বলক এটা ভিতৰলে আপোনাৰ লগত কথা এটা পাতিবলৈ আছে মোৰ ব'লা ব'লা মোবাইলটোকে চাওঁ অলপ কোৱাচোন কি কথা আছিলে মানে আপোনাৰ এই ভাইটো যে আমাৰ ঘৰতে এনেই পৰি থাকে যে কাম বন নকৰে আৰু লগতে তাৰ ঘৈণীয়েকো আছে আমাৰ ঘৰত কি এনেই খুৱাই আছে নি ইমান কাম বন এটা বিচাৰিবলৈ ক'ব আকৌ আৰু যদি কাম বন নাই ইয়াতে যাবলৈ ক'ব এই আগৰ ঘৰটো যে আছে যে এইটো ঘৰতে থাকিবলৈ ক'ব তুমি যে কি কথাবোৰ কৈ থাকা মোৰ মৰমৰ ভাইটিটো আছে আকৌ ঘৰত নাথাকি ক'ত যাব আৰু সেই পুৰণা ঘৰটোত মই কি যাবলৈ দিম নি নাই কেতিয়াও নোৱাৰে তাহাঁতি তাত যাব মই কৈছো নহয় মই আৰু ৰাখিব নোৱাৰো মোক সহায় এটা কৰিম দিও কামবোৰ মই অকলে কৰিব লাগে মুঠতে ইয়াৰ পৰা যাব নোৱাৰে মোৰ ভাইটো থাকক তেতিয়াহ'লে নিজৰ মতলবত আৰু দেখিছা তাই কি কথা লৈ দিছে মোৰ বোলে ভাইটিটোক পঠিয়াই দিব লাগে বোলে কেলে পঠিয়াই দিম মই এক্টিংটো কৰিবলৈ ৰেডি আছো মই এতিয়া উফ সব ভৰাই হৈ গ'ল পাই যাওঁ আৰু এতিয়া হে না তুমি ক'ত যাবলৈ ওলাইছা কি ক'ত যাবলৈ ওলাইছা মই যাওঁগৈ আৰু ঘৰলৈ সেই এইবোৰ তুমি কি কথা কৈছা হে ঠিকে কথা কৈছো নহ'লে মোক ৰখাওক নহ'লে ভাইটোক পঠিয়াওক আপোনাৰ ইয়াৰ পৰা মোৰ ঘৰটোত থাকিব নোৱাৰে আৰু তাহাঁতি ইমান যদি উপায় নাই আৰু ঠিক আছে তুমি যাব নালাগে মই যাব নালাগে যদি এতিয়াই কওক কাইলৈ ৰাতিপুৱা যাবলৈ তাহাঁতক ঠিক আছে মানুহজনী কিন্তু বৰ বেয়াকে পস্তাব আকৌ এতিয়াহে মনটো ভাল লাগিছে প্লেনটো ছাকচেছফুল হ'ল আৰু ইফালে মই একো ভৰুৱাই আছিলো বেগৰ ভিতৰত এই খালী বেগ দুটা লৈ আছিলো এতিয়া আমি ক'ত যাম ৰোহন আমি এতিয়া আমাৰ এই পুৰণা ঘৰটোলৈ যাব লাগিব তাতে মই খেতি চেতি কৰিম আমিতো থাকিব পাৰিমেই কিন্তু জিউৰ কি হ'ব তাই থাকিব পাৰিবনে আকৌ সেইটোতো মোৰো চিন্তা আমি যেনিবা থাকিব পাৰিমেই যেনে তেনে কিন্তু জিউ আমি খেলিম ৰবা জিও আমি পালোহিয়ে এই মোৰ হাতত বেগকেইটা আছে কাৰণে তোমাক কোচত ল'ব পৰা নাই আকৌ নহ'লে মই কোচতে ল'লোহেঁতেন অকণমান দূৰ ইয়াত আমি থাকিম আকৌ এইটো আমাৰ নতুন ঘৰ ভিতৰলৈ যাওঁ এসপ্তাহৰ পাছত লাহে লাহে খালী ঘৰটো ভৰ্তি হৈছে আৰু জিও দেউতা আহিব ৰবা দেউতা কাম কৰিছে আকৌ জিউৱে একো আমনি কৰা নাছিলে প্ৰথম যেতিয়া ঘৰটো খালী হৈ আছিলে মোৰ ছোৱালীজনী ইমান ভাল ৰোহন আহিলে চাগে দৰ্জাখন খুলি দিমগৈ জিউ এসপ্তাহ হ'ল বহুত ভাল পাইছো মই ঘৰটো খালী হৈ গ'ল ইমান ধুনীয়া ঘৰটোত আৰু তাহাঁতৰ নিচিনাকেইটাক থাকিবলৈ দিব পাৰিনে কাম বন নকৰে আমাৰ এওঁ পইচাই খাই আছিলে জুলি মই আহিলো আহিলে আপুনি কি হ'ল মুখখন একদম হেমেলা কৰি আছে যে এই মোৰ কোম্পানী চব লষ্ট হৈ গ'ল এতিয়া মোৰ ওচৰত এটকাও নাই কি এইবোৰ আপুনি কি কথা কৈছে ঠিকে কৈছা আজি গধূলিকে মানুহ আহিব আমি এই ঘৰটো খালী কৰি দিব লাগিব আমি ক'ত যাম এতিয়া মিষ্টাৰ চৌধুৰী আপোনালোক ওলাই আহক ছাৰ আপোনালোক এতিয়া ইয়াৰ পৰা যাব পাৰে আৰু গাড়ী লৈ নাযাব গাড়ীখনো লাগিব আমাক ঠিক আছে ছাৰ আমি খোজকাঢ়িয়ে যামগৈ ভাইটি ভাইটি ওলাই আছোন দাদা বৌ কি হ'ল নকবি মোৰ কোম্পানী ডুবি সকলো শেষ হৈ থাকিলে কি পাহি পাহি ওলাই আহাচোন বৌ আপোনাৰ কি হ'ল কান্দি আছে যে পাই মই তোমালোকৰ লগত যি কৰিলো ক্ষমা কৰি দিবা আৰু মোক মানে কি হ'লো বাদ দিয়া আৰু সেইবোৰ কথা পিছে এটা কথা কোৱাচোন দাদাকে বুকে তোমালোকৰ ঘৰত আশ্ৰয় দিবানে এইবোৰ কি কথা কৈছে আকৌ কেলে নিদিম আহক বলক ভিতৰতে বলক